শিৱসাগৰ চৰাইদেউ বানপীড়িতৰ বাবে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী উজনি অসমৰ বান বিধ্বস্ত বিদ্যালয়সমূহে লাভ কৰিব 2,10,000 টকা বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰসমূহে লাভ কৰিব 2 পৰা 2,50,000 টকা 3, 4 আৰু 5 আগষ্টত উজনি অসমৰ বানাক্ৰান্তই লাভ কৰিব 15,000কৈ এককালীন সাহায্য 1 এপ্ৰিল 2024 পৰা 31 মাৰ্চ 2027লৈকে শিৱসাগৰ চৰাইদেউ ৰাইজে ভৰিব নালাগে মাটিৰ খাজানা জুলাই মাহৰ বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ বানাক্ৰান্তই 300 ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যৱহাৰ কৰা ঘৰুৱা উপভোক্তাই পৰিশোধ কৰিব নালাগে বিল অসমৰ বান পৰিস্থিতিক লৈ বিগত কেইবাটাও দিন ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰি আহিছে কেতবোৰ কথা ঠিক একেদৰে শনিবাৰে নিশাও নিজৰ ফেচবুক একাউণ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিক লৈ লাইভত আহি ৰাইজক উদ্দেশ্যে কিছু কথা অৱগত কৰে তেওঁ শিৱসাগৰ চৰাইদেউ বানপীড়িতৰ বাবে বিশেষ ঘোষণা কৰে বানপীড়িতৰ বাবে জুলাই মাহৰ বিদ্যুৎ মাচুল ৰেহাই দিয়া হ'ব 300 ইউনিট পৰ্যন্ত বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ কথা উল্লেখ কৰে তাৰ উপৰি 10 আগষ্টৰ পৰা বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান আনহাতে অংগনবাড়ী কেন্দ্ৰত মেৰামতিৰ বাবে 2 লক্ষাধিক টকা দিয়াৰ ঘোষণা বিদ্যালয় মেৰামতিৰ বাবে 2 লক্ষাধিক টকা দিয়াৰ ঘোষণা একেদৰে নামঘৰ মেৰামতিৰ বাবে 1,50,000 টকা ইফালে বীমা কোম্পানীৰ সৈতে আলোচনাত বহিছে মুখ্যমন্ত্ৰী 7 আগষ্টৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ কৰিব 3 আগষ্টৰ পৰা উজনিৰ 4খন জিলাত এককালীন সাহায্য প্ৰদান কৰা হ'ব প্ৰথমতে লাভ কৰিব প্ৰতি ঘৰে 15,000কৈ টকা 10 আগষ্টৰ পৰা অতিৰিক্ত 10,000 টকা বানাক্ৰান্তৰ সহায়ৰ বাবে হেল্প ডেস্ক ব্যৱস্থা কৰাৰ কথাও সদৰি কৰিছে